নমস্কাৰ বন্ধুসকল, আজিৰ সাধুটোৰ নাম লুভেই পাপ পাপেই মৃত্যু। এখন সৰু গাঁও আছিল। গাঁওখনৰ মানুহবিলাকো দুখীয়া আছিল। এটা সৰু জুপুৰি ঘৰত বাস কৰা এটা পৰিয়াল ৰঘু আৰু ৰমলাৰ কথা কওঁ। তেওঁলোক বৰ দুখীয়া পৰিয়ালৰ আছিল। এদিন ৰঘু কাম বিচাৰি গাঁৱৰ পৰা বাহিৰলৈ যায়। প্ৰভু, মানুহজনে সদায় কাম বিচাৰি যায় কিন্তু কাম নাপায়। ঘৰতো চাউল পাতি শেষ হ'ব ধৰিছে। হে প্ৰভু, দয়া কৰা। এনেকৈ আমি কিদৰে জীৱন যাপন কৰিম? প্ৰভু দয়া কৰা, প্ৰভু দয়া কৰা। আজি যাতে মানুহজনে কাম এটা পায় প্ৰভু। গোটেই দিনটো কাম বিচৰাৰ পাছত ৰঘু দুখ মনেৰে ঘৰলৈ উভতি আহে আৰু কোনো কাম বিচাৰি নাপালে। ঘৰলৈ আহি পোৱাৰ পাছত ৰঘুৰ পত্নীয়ে ৰঘুক সোধে যে আজি কাম বিচাৰি পালেনে? এনেকৈনো আমি কিমান দিন এমুঠি এমুঠি ভাত খাই থাকিম আৰু? ঘৰতো চাউল পাতি চব শেষ হ'ব ধৰিছে। কি কৰিব? এনেকৈ দিনবোৰ পাৰ হৈ গৈছে দেখোন। পত্নীৰ কথা শুনি ৰঘুৱে কয়, নাই, আজিও কোনো ধৰণৰ কাম বিচাৰি নাপালো। নাজানো কি হ'ব, কাইলৈ আকৌ কাম বিচাৰি যাব লাগিব। পাছদিনা ৰাতিপুৱাই ৰঘুৱে পুনৰ কাম বিচাৰি ওলাই যায়। এনেদৰে কাম বিচাৰি যাওঁতে ৰঘুৱে এজোপা গছৰ তলত এজনী হাঁহ দেখা পালে আৰু হাঁহজনীৰ ওচৰত গৈ ক'লে, এই হাঁহজনী জংঘলৰ মাজত অকলে অকলে কেনেকৈ আহি পালে? ভগৱানৰে কিবা ইচ্ছা হ'ব চাগে। হাঁহজনী মই ঘৰলৈ লৈ যাওঁ। আজিও আন দিনৰ দৰে কাম বিচাৰি গৈছে। আজি কাম এটা পালে হ'ল আৰু। এনেকুৱাতে ৰঘু হাঁহজনীলৈ আহি কয়, চোৱা ৰমলা, মই এজনী হাঁহ পালো জংঘলত। ভগৱানে কিবা কৃপা কৰিছে চাগে। হাঁহজনী আমি দুয়োৱে ভালদৰে পুহিম আৰু কণী পাৰিলে আমি বেচিব যাম। পাছদিনা ৰাতিপুৱাই ৰমলাই ৰঘুক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে। শুনিছেনে? সোনকালে ইফালে আহক। হাঁহজনী দেখোন সোণৰ কণী পাৰিছে। আহক, জলদি আহক। ৰবা, ইমান হাল্লা নকৰিবা। ওচৰৰ মানুহে গম পালে কথাটো বেয়া হ'ব। মই তোমাক কৈছিলো নে, ভগৱানৰে কিবা কৃপা হ'ব। মই এতিয়া হাঁহজনী সোণৰ কণীটো বেচি ধন উপাৰ্জন কৰিব পাৰিম আৰু এনেদৰে আমি জীৱন নিৰ্বাহ কৰিব পাৰিম। তাৰ পাছত ৰঘুৱে হাঁহৰ কণী লৈ বিকিবলৈ ওলাই যায় আৰু ভাবে যে ভগৱানে আমাক কৃপা কৰিছে, সেইবাবে মই হাঁহটো জংঘলত বিচাৰি পালোঁ। এনেদৰে ৰঘুৱে বহুদিন হাঁহৰ কণী বেচি বজাৰৰ পৰা পইচা লৈ ঘূৰি আহে আৰু তেওঁলোকে সুখত জীৱন যাপন কৰিবলৈ ধৰিলে। আগৰ দৰে তেওঁলোকৰ অভাৱ অনাটনো নাইকিয়া হ'ল। বহু দিনলৈকে ধৰি এনেকৈ চলি থাকিবলৈ ল'লে আৰু ৰঘুৱে পইচা লৈ বজাৰৰ পৰা ঘূৰি আহিবলৈ ল'লে। দুয়োজনে বহু সুখী হৈ থাকিবলৈ ধৰিলে। এদিন ৰঘু ঘৰত নাথাকোঁতে ৰঘুৰ পত্নীয়ে ভাবিলে যে হাঁহজনীয়ে দেখোন সদায় এটা এটা কণীহে দিয়ে। মই যদি আজি হাঁহজনীৰ পেটটো কাটি গোটেইখিনি কণী উলিয়াই দিওঁ, আমি দেখোন একেবাৰে ধনী হৈ যাম। তেনে সময়তে ৰঘু আহি দেখা পাই ক'লে যে ৰমলা, তুমি এয়া কি কৰিলা? হাঁহটো তুমি কিয় মাৰি পেলালা? এতিয়া আমি কেনেদৰে জীৱন যাপন কৰিম? তুমি এয়া কি কৰিলা? আমি কিবা এটা বস্তুৰ পৰা লাভ পাই থাকিলে অধিক লাভৰ চেষ্টা কৰিব নালাগে। ইয়াকে কয় লুভেই পাপ আৰু পাপেই মৃত্যু। বন্ধুসকল, আজিৰ সাধুটো কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেনেহ'লে সাধুকথা চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।